আসসালামু আলাইকুম গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে, সুস্থ আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। গাইজ, মই এটা ভিডিঅ'ত দেখাইছিলোঁ মিষ্টি লৈ আহিছিল, হাজবেণ্ডে মিষ্টি লৈ আহিল, কিহৰ কাৰণে আনিল। তো আজি আপোনালোকক দেখাম কিহৰ কাৰণে মিষ্টি আমি খালোঁ আগতে। তো আপোনালোকক কোৱা নাছিলোঁ যে পিছত দেখাম বুলি কৈছিলোঁ। তো সম্পূৰ্ণ ভিডিঅ'ত চাই থাকক, মই কি আগত দেখাম, তাৰপিছত কথা ক'ম গাইজ। Agila. Tukar nama apa lagu? Oh, handyman. Loh. Jap. তো গাইস মিষ্টির কারণটা আছে গাড়ি বডিটা সব অলপ ভাল করি। তো আগর পুরোনা বডিটা নাই, এটা খুলি কেনে নতুন বডি লাগাল। তার কারণে মানে বহুত কষ্ট করি, মানে বুদ্ধি করি বডিটা খুব বড়িয়া ডিজাইন করি বানাল। তার কারণে মিষ্টি আনিছিল হাজবেন্ডে। ডিজাইনটা কেনেকুৱা হৈছে অলপ কমেন্ট কৰিব। এখন স্টিকাৰ লাগা নাই, লাগাব। তো গাড়ি গেল এখন ভাড়া মারবা। তো আমি এখন ঘৰত যাই আছোঁ। আৰু ইফালে চাওক মোৰ মৰিচৰ পুলিকেইটা ভালে ডাঙৰ হ'ল, কিবা ফল হ'ব না নাই নাজানো, মৰিচ বা ধৰব না নাই। আৰু আছে ইয়াতে আছে, টাবগিলা সৰু সৰু হৈছে, ভাবিছোঁ যে আৰু কেইদিন গেলে চেঞ্জ কৰিম। আৰু ইয়াতে আছে দুটা এল'ভেৰা গাছ। আৰু মই অনলাইন অৰ্ডাৰ কৰি আনিছিলোঁ এটা মানি প্লান্ট আৰু এটা ৰুবাৰ প্লান্ট। তো মানি প্লান্টটা অলপ আছে, ঠিকে আছে, হেল্ডি আছে, অলপ ডাঙৰো হৈছে, কিন্তু ৰুবাৰ প্লান্টটা বোধহয় কিবা নহ'ব নেকি। আৰু ইফালে আকিল কুৰকুৰি খাব, মোৰ পৰা পাৰ্মিশ্যন লৈ আছে। তো গাইছ, মই যোৱাকালিৰ ভিডিঅ'ত দেখাইছোঁ এটা ৰুম চাফা কৰিছোঁ। তো ভাবিলোঁ যে আৰু এটা ৰুম চাফা কৰোঁ আজি। ঈদ আহিলে মাজত আৰু কেইটা দিন মাত্ৰ, আৰু বহুত মানে কি ক'ম। তো যিয়ে নহওক, তো চাই থাকক মই ক'ৰ পৰা আৰম্ভ। তো মই এই ৰুমটা চাফা কৰিছিলোঁ, চাওক। তো আজি মই চাফা কৰিম এইটা ৰুম কৰিম আজি। তো গাইছ, মোৰ ঘৰ ঝাৰা ভাল কৰি মই ঝাৰি কমপ্লিট কৰিলোঁ। ওপৰৰ পৰা গোটেই যিমান কোণা আছিল, বিচনাৰ তল চল যিমান আছিল চব ঝাৰি লৈছোঁ। ঝাৰি লৈ এখন মই কৰিছোঁ কি, কভাৰখিনি যে আছিল, কভাৰখিনি মই মেচিনত দি দিম। তাৰপিছত মেচিনত দি এইখিনি ধোৱা হৈ থাক, নহ'লে আৰু শুকাব নহয়। তো এইখিনি দিয়া হ'ল মোৰ মেচিনত। তাৰপিছত মই যে বিচনাত যে খেতা দুটা পাৰছোঁ, তো খেতা দুটা মই বাহিৰত দিম, এইবিলাক শুকা দিম, তাৰমানে ধুই নিদিওঁ। শুকা দি মানে ঝাকৰালি যিমান ধূলা বালু থাকে সব আর কি ভাল চাফা হৈ যাব। এটা যেহেতু ধোয়া আছে, চাফাই আছে, বেকাৰ ধুই লাভ নাই। তাৰপিছত মই এখন যিমান আলমাৰীত কাপোৰ আছিল গোটেই ওলাই মই এটা এটা কৰি ভাজ কৰি মুচলি কৰি থৈ দিলোঁ। তাৰপিছত ডানলককেইটা ভাল কৰি ঝাকৰাই আর কি গদিগিলা পাৰি দিলোঁ। তাৰপিছত এখন গদিগিলা গুচাই এটা এটা কৰি মই ভাল কৰি ঝাড়ু দিলাম। ঝাড়ু দেওয়া হলে ঘরটা মুছি, তাৰপিছত কাম কমপ্লিট কৰিম। কোনাই কোনাই মই ভাল কৰি ঝাড়ু দি লৈছোঁ, যাতে অলপো লেতেৰা নাথাকে। যিমানে চাফা নকৰোঁ কিয়, এই যে পাকা ঘৰত কিন্তু এটা প্ৰব্লেম আছে, কিবা এগিলা তোলাৰ নিচিনা চাবতো। যিসকলে মোৰ নিচিনা হাউচৱাইফ আছে গম পাব সিহঁতে মোৰ কথাটা। তোলাৰ নিচিনা এগিলা চাবতো কিবা এগিলা লেতেৰা ওলাই আহে। যিমান কাপোৰৰ কি আছে, মানে সূতা আছে, সব এরম লাগে, সব আর কি এটা এটা করে জমা হৈ থাকে। তো যিয়ে নহওক গাইজ, মই এখন আহিলোঁ আবেলি, গা চা ধুই বিছনা চাদৰ এতিয়া মই পাৰি থুই বিছনাটা চকচক কৰি থৈ গৈছিলোঁ গা ধুব। তাৰপিছত মোৰ ডানলকৰ কভাৰখিনি শুকাল, এখন মই ডানলকৰ কভাৰখিনি পাৰিম। তো তাতে গেল লাইন গাইজ, তো সম্পূৰ্ণ দেখাব নাপালোঁ। তো এই চাওক মোৰ কমপ্লিট ঘৰ ক্লিন কৰা হ'ল, কভাৰগিলা পাৰি একবাৰে চকচক কৰি দিছোঁ।
তো ইফতাৰীত চাওক মই কি বনালোঁ। দালিৰ পকৰা বনাইছোঁ, বুট বনাইছোঁ আলু দি, আৰু ইয়াতে লৈছোঁ মুড়ি, খেজুৰ, তৰমুজ, আঙুৰ লৈছোঁ, আৰু ৰাইচ কুকাৰত মই বিৰিয়ানীটা দিছোঁ। বিৰিয়ানীটা হৈছে মাত্ৰ বোধহয় হ'ল। তো অলপ গৰম খালে কিন্তু বিৰিয়ানী ভাল লাগে। তো যিয়ে নহওক গাইজ, তো আজি কেইদিনৰ পৰা 2 দিনৰ পৰা মানে কাম কৰি অৱস্থা একবাৰে বেয়া, গাৰ অৱস্থা শৰীৰ পূৰা দুৰ্বল হৈ গৈছে, মানে ইমান প্ৰেছাৰ পৰছে ৰোজা ৰাখি। তো এখন ইফতাৰৰ সময়, তো এখন যোগাৰ কৰি আছোঁ গোটেইগিলা একেলগে আমি তলত বহিম। আমি মানে ডাইনিং যিমানে থাক ডাইনিঙত আচলতে আমি নাখাং, দেখা হয় ডাইনিঙৰ ওপৰত বস্তুগিলা যোগাৰ কৰি ৰাখোঁ, কিন্তু ডাইনিঙত নাখাং আমি। বেছি সময় আৰু কি তলত বহি গোটেইগিলা একেলগে পাতি পাৰি গোটেইগিলা আমি খাং আৰু কি, তলত বহিয়ে ভাল লাগে আৰু কি। তলত বহি খালে মোৰ বহুতেই ভাল লাগে, কিন্তু মোৰ কিন্তু তলত বহা নাযায়। তথাপিও মই তলত বহাৰে চেষ্টা কৰোঁ। ইমান কয় যে তলত নবহিবি, মোৰ তলত বহা নাযায়। তো যিয়ে নহওক আজি ইফতাৰীটো সেনেকৈ কৰিলোঁ আমি গোটেইগিলা মিলি। ঘৰৰ হাজবেণ্ডৰ ঘৰত আছিল, গোটেইগিলা একেলগে ইফতাৰী কৰিলে কিন্তু আচলতে খুবেই ভাল লাগে। তো গাইজ আজি ভিডিঅ'টা ডাঙৰ নকৰোঁ, আশা কৰিছোঁ ভিডিঅ'টা ভাল লাগিল। ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু নতুন যিসকলে মোৰ ভিডিঅ' চাই আছে এটা ছাবস্ক্ৰাইব কৰি দিব।